এটা ভয়ঙ্কৰ পথ দুৰ্ঘটনাৰ দৃশ্য আপোনাক এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। পথ দুৰ্ঘটনাটো দেখি আপুনি ক'ব যে এয়া দুৰ্ঘটনা নহয়, এয়া কোনো প্ৰতিশোধ পৰায়ণতা। এনেধৰণে ইখনৰ ওপৰত সিখন গাড়ী পৰি থকা দেখিবলৈ পোৱা গৈছে। কিন্তু কেনেধৰণে এই দুৰ্ঘটনা সংঘটিত হ'ল দৃশ্যাংশ আপোনাক দেখুৱালে আপুনিও শিহৰিত হৈ উঠিব। আমি দৃশ্যাংশ এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ। ট্ৰেফিক পইণ্টত কিছু গাড়ী ৰৈ আছে আৰু এনেধৰণে এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিছে প্ৰায় 13খনকৈ গাড়ী। আৰু এই 13খন গাড়ী মহতিয়াই নিয়াৰ ফলত আঘাতপ্ৰাপ্ত হৈছে বহুকেইজন লোক। তীব্ৰবেগী এই ট্ৰাকখনে 13খনকৈ গাড়ী সহিতে বহুকেইখন মটৰচাইকেল আৰু পথচাৰীক মহতিয়াই নিয়া পৰিলক্ষিত হৈছে। আৰু তাৰ পিছৰ দৃশ্যাংশ যদি আমি দেখুৱাওঁ দৰ্শকসকলক, এই 13খনকৈ গাড়ী এই তীব্ৰবেগী ট্ৰাকখনে মহতিয়াই নিয়াৰ পিছত ইখনৰ ওপৰত সিখন গাড়ী পৰি এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। এনেধৰণে বহু লোক সোমাই পৰিছে গাড়ীৰ ভিতৰত আৰু বহু লোক আহত হৈছে। বহুকেইখন বাইক মটৰচাইকেল এনেধৰণে বিধ্বস্ত হৈ পৰি থকা পৰিলক্ষিত হৈছে। আৰু চকুৰ পচাৰতে ঘটি গ'ল এই ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই প্ৰকৃততে ট্ৰাকখনে সংঘটিত কৰিছিল ঘটনাটো। উগাণ্ডাৰ নামবোলা নামৰ ঠাইত সংঘটিত হ'ল এই দুৰ্ঘটনা।